তো গাইজ লগত দেখা দিন মুখস্থ আৰু প্ৰেক্টিছ কৰাৰ অন্তত ফাইনেলি মোৰ ইউটিউব চেনেলটোৰ বাবে বক্তৃতাখিনি মুখস্থ হৈ গৈছে। তো আহক একবাৰ লাষ্টবাৰৰ বাবে ৰিপিট কৰি মই আপোনালোকক শুনাওঁ। হে গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই ৰশ্মি, আপোনালোকৰ সৈতে মোৰ ৰশ্মি ব্লগত আপোনালোকক আদৰণি জনাইছোঁ। মাজে মাজে কিন্তু ৰখি যাওঁ দিয়ক ৰাইজ, গতিকে আপোনালোকে যেন মোক ৰখি যাওঁ বেলগাড়ী বুলি ভাবি অলপমান ইগন'ৰ কৰি ভিডিঅ'টো চাবলৈ আৰম্ভ কৰে। তো গাইজ, ফাইনেলি মোৰ মুখস্থ হৈ গ'ল আৰু মই মোৰ পৰিচয়টো দি দিলোঁ যে মই অসম নিবাসী, অসমৰ জীয়াৰী। প্ৰথম মোৰ পৰিচয় এয়াই, আৰু দ্বিতীয়তে মই পাঠশালা নিবাসী। তো গাইজ, আজিৰ ভিডিঅ'টো আৰম্ভণি মই কৰি ল'লোঁ আৰু বাকী লাহে লাহে আপোনালোকৰ সৈতে ব্লগ শ্বেয়াৰ কৰি থাকিম। আৰু আপোনালোকে সকলোৱে মোক চাব। আৰু মোৰ চেপা মাতটো ৰাইজ আজি ওলাইছোঁ, ঘৰ গৈলা হয়নে নহয় ৰাইজ? চাব দিয়ক কিন্তু। তো ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে কৈ থ'লোঁ ৰাইজ, মোৰ ভিডিঅ'ত কিন্তু অকল ফেমিলিয়ে নহয়, খানা পিনা, ফেমিলি, ফুৰা চবেই দেখুৱাম। কিন্তু মই মুঠতে দিনটোত যি পাৰোঁ, যি কৰোঁ চব দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোক যেন সকলোৱে মোৰ ভিডিঅ'টোৰ পৰা ব'ৰ নহয় আৰু মোৰ লগত কণ্টিনিউ চলি থাকে। তেনেহ'লে আহক আজিৰ দিনটোৰ আৰম্ভণি কৰোঁ। Flashback. Welcome back to my YouTube channel. So hey guys, welcome back to my YouTube channel. तो hey guys, अभी मजा आएगा ना। my YouTube channel আপোনালোকক মোৰ YouTube চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো hey guys, welcome back to my YouTube channel. ৰশ্মি ব্লগ স্বাগতম জনাইছোঁ। আশা কৰোঁ চবৰে ভাল, মোৰো ভাল। আৰু আজি মই মোৰ ইউটিউব পাৰ্টত আপোনালোকক দেখুৱাবলৈ